সুইট মাৰিছে আমি চেঞ্চুৰী ওভাৰঅল BTC কেনেকৈ আছে কি ওভাৰঅল BTC এণ্টায়াৰ BTCত 15টা সমষ্টিত আমি সুইট মাৰিছে স্পষ্ট মই কৈছোঁ এণ্টায়াৰ আছামত আমাৰ যিখিনি এতিয়ালৈকে মই যিখিনি পাই আছোঁ 80+, গোটেই অসম NDA হিচাপে আৰু খুব ভাল আৰু চিফ মিনিষ্টাৰটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব বাছ আৰু আমি বিৰাট ভাল কাম কৰিম আৰু বিজলী পাৰ্টী ৰাইজক মই ধন্যবাদ দিছোঁ আমাৰ BPF কৰ্মীসকলক যে আমি আমাৰ BPF দলৰ যিটো সিদ্ধান্ত এই মৰমে বিজেপিক ভোট দিছে ওকে থ্যাংক ইউ আসাম খুব শান্তিপূৰ্ণভাৱে হৈ গৈছে ময়ো বিৰাট ভাল লাগিছে গোটেই অসমত এনেকুৱা চিৰিয়াছ ঘটনা হৈছে বুলি মই শুনা নাই অলপ চলপ কথা কাজিয়া হৈছে কিন্তু ন ডাউট হৈছে এণ্টায়াৰ আসাম যিখিনি ফলাফল আমাৰ NDA ফালে দিছে আজিৰ দিনত 80+ আমি পাই আছোঁ বিজলীটো 100%, এইটো ক'বই নালাগে BTC 15টাত আপুনি ক'বই নালাগে বুজিবই নালাগে সুইট মাৰিছে আমি চেঞ্চুৰী ওভাৰঅল BTC কেনেকৈ আছে কি ওভাৰঅল BTC এণ্টায়াৰ BTCত 15টা সমষ্টিত আমি সুইট মাৰিছে স্পষ্ট মই কৈছোঁ এণ্টায়াৰ আছামত আমাৰ যিখিনি এতিয়ালৈকে মই যিখিনি পাই আছোঁ 80+, গোটেই অসম NDA হিচাপে আৰু খুব ভাল আৰু চিফ মিনিষ্টাৰটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব বাছ আৰু আমি বিৰাট ভাল কাম কৰিম আৰু বিজলী পাৰ্টী ৰাইজক মই ধন্যবাদ দিছোঁ আমাৰ BPF কৰ্মীসকলক যে আমি আমাৰ BPF দলৰ যিটো সিদ্ধান্ত এই মৰমে বিজেপিক ভোট দিছে ওকে থ্যাংক ইউ